নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। ৰাতিপুৱা বাবুমনুক স্কুলত পঠিয়ালোঁ, মানুহজনো অফিচলৈ গ'ল। তাৰপিছত মই অকণমান ইয়াত বহি লৈছোঁ। ইমানেই লৰালৰি হয় ৰাতিপুৱাৰ টাইমখিনি, আপোনালোকক কি ক'ম, ভাগৰ লাগি যায়। এতিয়া আৰু বহুত কাম পৰি আছে, এইবিলাক আৰু কামত লাগিম। অকণমান বহি লৈছোঁ ইয়াতে, আৰু একদম কাপোৰো আছে ইয়াত। 2-3 দিন ধৰি ইমান বৰষুণ হৈ আছে, কাপোৰবোৰ ভালদৰে শুকোৱাও নাই, ধুবও পৰা নাই। ভাবিছোঁ আজি ৰ'দটো অকণমান ওলাইছে, কাপোৰখিনিও ধুই দিম। গতিকে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। কামখিনি কৰিবলৈ লৈছিলোঁহে, বাহিৰত দুগৰাকী আণ্টিয়ে আহি মাতি আছে। তেওঁলোকে কিবা কিবি বিক্ৰী কৰিবলৈ আহিছে। ইয়াত ঘৰতে এনেদৰে বিক্ৰী কৰিবলৈ আহে। তেওঁলোকে ৰঙালাও আনিছে, পুৰৈ শাক আনিছে, ৰঙালাওৰ ফুল আনিছে, পালেং শাক আনিছে, ডালিমো আনিছে। তাৰ পৰা মই ৰঙালাওৰ ফুল আৰু পালেং শাক অলপ ল'লোঁ, ডালিমো কেইটামান ল'লোঁ। যিহেতু সিহঁতে ঘৰৰ পৰা ছিঙি লৈ আহিছে, ফ্ৰেছ ভাল, বজাৰত কৰি ভাল হয়। कितने का है ये? 20 का। और ये पुंई शाक कितने का? 20। पालक 20 का। कद्दू नहीं चाहिए। এতিয়া মই ঘৰৰ ভিতৰত আহিলোঁ, আৰু এই ৰঙালাওৰ ফুলখিনি আৰু পালেং শাকখিনি চাফা কৰিবলৈ ল'লোঁ। দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰি আছোঁ। এতিয়া এইখিনি ছিঙি ভালকৈ ধুই লওঁ। আজি বতৰটো ভাল, বৰষুণ দি থাকিলে কিবা ভাল নালাগে, লেতেৰা লাগে। আজি ৰ'দ দিছে, কাপোৰকেইটাও মই ইয়াত এনেদৰে মেলি দিছোঁ, ধুনীয়াকৈ শুকাব আজি। ফালে ভাত বনাই আছোঁ, মচুৰ দাইল বনাইছোঁ, অমিতা দিছোঁ দাইলত, আৰু ইয়াত ভাতটো পাতি দিছোঁ। আৰু আজি
ৰঙালাও ফুলৰ ভাজি এইখন আৰু পালেং শাকৰ ভাজি এইখন বনাইছোঁ। আজি যিহেতু বৃহস্পতিবাৰ আমি নিৰামিষে খাওঁ। মুনু বাবু স্কুলৰ পৰা আহিবৰে হ'ব আৰু যিহেতু আজি ৱেলফেয়াৰ আছে গতিকে খৰধৰকৈ বনাইছোঁ। ভাত খাই উঠিলোঁ, বাচন বৰ্তন চাফা কৰিলোঁ। এতিয়া ফেমিলি ৱেলফেয়াৰলৈ যাবলৈ ৰেডি হৈছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই এতিয়া হাজবেণ্ডৰ লগত গৈ আছোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, 3 কিলোমিটাৰমান হয়। ইয়াৰ পৰিৱেশটো খুবেই ভাল লাগে। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ, চাওকচোন আপোনালোকে, বহুতেই ভাল লাগে। আহি পালোঁ, বেলেগ মহিলাবিলাকৰ আহিছে। ৱেলফেয়াৰৰ পৰা আহি আছোঁ এতিয়া। আপোনালোকক ভিতৰৰ পৰিৱেশটো দেখুৱাব নোৱাৰিলোঁ, ভিতৰত মোবাইল ফোন এলাও নাছিলে। বহুতেই ভাল লাগিল ৱেলফেয়াৰত গৈ। নতুন নতুন ফ্ৰেণ্ড লগ পালোঁ আৰু বহুতো নজনা কথা শিকিব পাৰিলোঁ। যিহেতু ৱেলফেয়াৰবিলাকত নতুন নতুন টপিকৰ ওপৰত লেকচাৰ দিয়ে। আজি SBI বেংকৰ ওপৰত এটা লেকচাৰ দিছিল, খুবেই ভাল লাগিল। বহুতো নজনা কথা শিকিলোঁ। আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মই এই ভিডিঅ'ৰ দ্বাৰা এটা কথাই ক'ব খুজিছোঁ, মই আচলতে মোৰ ইউটিউব চেনেলটো নতুন, মোৰ কোনো ধৰণৰ আইডিয়া নাই। গতিকে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মোৰ ভুল ভ্ৰান্তিও হ'ব পাৰে। আপোনালোকে মোক কমেণ্ট কৰিব, নজনাখিনি শিকাই দিব, আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ অবিহনে মই আগবাঢ়িব নোৱাৰিম। এইখিনিয়ে মোৰ ক'বলগীয়া। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ধন্যবাদ।